সরেয়া সই দিগৈ সৌদি গৌৰী এ ঐ উ ঔ খ গ ঘ ঙ প্ৰথম চ যেতিয়া চ কগীয়া জ ঝনীয় মধুনীয়া ত মধুনীয়া থ মধুনীয়া দ মধুনীয়া ধ মধুনীয়া ন দন্তীয়া ত দন্তীয়া থ দন্তীয়া দ দন্তীয়া ধ দন্তীয়া ন এয়া চাহ লওক দিয়া মধুনীয়া খ দন্তীয়া খ হ ক্ষীয় দৰা ধৰা অন্তিষ্ঠ বেজন্ত অনুসৰণ দীৰ্ঘ চন্দবী দেউতা স্কুলৰ বহি শেষ হ'ব আৰু হ'ব দিয়া মই আজি লৈ আহিম দেই 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 অ' ৰা শুনিছা অঁ মই পথাৰলৈ যাওঁ দেই অঁ গৈ থাকক 25 26 27 28 29 30 31 32 33 34 35 কি হ'ল আপোনাৰ আজি ইমান চিন্তাত পৰি আছে যে বহুত চিন্তাত পৰিছোঁ অ' মাধুৰী এইবাৰ আমাৰ খেতিয়কসকলৰ বিলাই নাইকিয়া হ'ব যেন পাইছোঁ আজি ইমান দিনে বৰষুণ এটোপালো পৰা নাই গোটেই পথাৰ মাটি শুকাই মৰুভূমি হৈ পৰিল এনেকৈ যদি থাকে আমাৰ জীৱনটো কি হ'ব তাকে ভাবি চিন্তা কৰি থাকিলে কি লাভ হ'ব হয় দিয়া কিবা এটা উপায় উলিয়াব লাগিব অৰি শুনিছে আহক জলপান খাওকহি অঁ ৰ'বা আহি আছোঁ এইবাৰ বৰষুণ নহ'লে খেতিয়ে কৰিব নোৱাৰিম দেখোন ভগৱানে কি কৰিব বিচাৰিছে একোৱে ধৰিব পৰা নাই ভগৱানক দুখ দি জানো কিবা লাভ হ'ব দুখটো আমাৰে এনেকুৱা বহুতো মানুহ আছে এফালৰ পৰা গছ গছনি কাটি তহিলং কৰি পেলাইছে মানুহৰ মনত যদি প্ৰকৃতিৰ প্ৰতি অলপো মৰম দয়া উপজিল হয় আজি খেতিয়কসকলৰ এনে দশা নহ'ল হয় দিয়ক আজি কেইবছৰমানৰ আগত বসন্ত অহাৰ লগে লগে গছত কুঁহিপাত মেলি বাৰিষাৰ কাললৈ গোটেই পৰিৱেশটো সেউজীয়া হৈ পৰিছিল তেতিয়া খেতিয়কসকল আনন্দত ক'ব নোৱাৰা হৈ থাকে সকলোৱে খেতিত ব্যস্ত হৈ পৰে কিন্তু এতিয়া সকলোৰে মুখত দুখৰ ছাট মানুহে অকল গছ কাটিবলৈহে জানে ৰুবলৈ কোনোৱে নিবিচাৰে এনেকৈ যদি প্ৰকৃতিৰ ওপৰত অত্যাচাৰ চলাই গছ গছনি কাটি গৈ থাকে তেতিয়াহ'লে আমি
খেতিয়কসকল অনাহাৰে মৰিব লাগিব। ঐ দিয়ক, আমি সকলোৱে সজাগ হ'বলৈ হ'ল, নহ'লে এদিন গোটেই পৃথিৱীখন মৰুভূমি হৈ পৰিব। সকলোৱে গছ ৰুৱক, পৰিৱেশ বচাওক। মই গৈ থাকোঁ দিয়ক, আপুনি ঘৰলৈ সোনকালে আহিব। হ'ব দিয়া। কর্ণত কুন্দল তোমার মাথে ময়ূরার পাখি, গলে গজমতি তোমার আধা ফুটা হাহি, কর্ণত কুন্দল তোমার মাথে ময়ূরার পাখি। নন্দেশ কাই, আছোন না বহি ইয়াতে। বহি নাথাকোঁতে তোৰ লগত কাম এটাহে আছিল। মাধুৰী, মই নন্দেশ কাইৰ লগত অলপ ওলাই যাওঁ। হ'ব দিয়ক, সোনকালে আহিব। বল বল। গাঁওখন ধ্বংস হ'বলৈ বেছি দিন নাইও। কিয়, কি হ'লনো? সৰু সৰু ডেকা ল'ৰাবোৰে মাদক দ্ৰব্য সেৱন কৰিব লৈছে। হয় নেকি? আৰু এটা বস্তু আছে, বেজী দি লয় বোলে, আৰু নাকেৰেও শুহে বোলে। সেইটো বস্তু বহুত বেয়া বুলি শুনিব পাইছোঁ। কি? এনেকুৱা যদি হৈ থাকে তেতিয়াহ'লে গাঁও উঠি অহা সৰু ল'ৰা ছোৱালীবোৰ ধ্বংস হৈ যাব দেখোন। তাকেইতো, সেইকাৰণে বেছি জনাজাত নহওঁতে আমি এইবোৰ নাইকিয়া কৰিব লাগিব, বুজিছ? ঐ, মনে মনে সিহঁতে ইয়াতে আছে। শুনিছে, বজাৰৰ পৰা আহগৈ যাওকচোন। দিয়া। টেঙানে মিঠা আছে? এইটো বটলত পানী মাল নাই দেখোন, ইয়াত বাকি দিওঁ নেকি অলপ? বাকী দিবি। ইয়াত অলপ, ইয়াত অলপ। এতিয়া মোৰখিনি তহঁতে এইবোৰ কি কৰিছ? ঐ, তই কোনোৱে ক'বলৈ? তহঁতে এইবোৰ বস্তু সেৱন কৰি পৰিৱেশ বিনষ্ট নকৰিবি।
কেলা তোৰ টকাৰে খাইছোঁ নেকি আমি? কাইলৈ ৰাতিপুৱা ৰাইজ গোটাম মই, তাত কি কবি, কিন্তু মই থকালৈকে গাঁওখন ধ্বংস হ'বলৈ নিদিওঁ। যা কি কৰ কৰিবি, চাই ল'ম তোক। Johnny, yes, Papa. Eating sugar, no, Papa. মাধুৰী, Telling lies, no, Papa. Open your mouth, ha, ha, ha. ইমান দেৰি হ'ল যে? এই কাম অলপ আছিল অ'। ভাত বাঢ়িছোঁ, আপুনি মুখ হাত ধুই আহকগৈ। বাবু মইনা আহা, ভাত খোৱাহি। ৰাইজ, আজি এই সভাখন কি উদ্দেশ্যত দিব লগা হৈছে আপোনালোকে জানেনে? গাঁও উঠি অহা ডেকা ল'ৰাবোৰে মাদক দ্ৰব্য, ড্ৰাগছ এইবোৰ সেৱন কৰাটো এটা জীৱনৰ প্ৰধান লক্ষ্য হিচাপে মানি লৈছে। এইবোৰ কিমান বেয়া বস্তু আপোনালোকে জানেনে? আৰু এইবোৰ বস্তুৱে লাহে লাহে আমাৰ গাঁৱত বিয়পিব ধৰিছে। গাঁওবুঢ়া দাইটি, এইবোৰ বস্তু আমাৰ গাঁৱৰ পৰা একেবাৰে নিষেধ কৰি দিব লাগে। যিসকল লোকে এইবোৰ বস্তু গাঁৱত প্ৰৱেশ কৰাইছে তেখেতসকলক উচিত শাস্তি দিব লাগে। আমাৰ গাঁৱৰ পৰিৱেশ বিনষ্ট কৰাৰ কাৰণে দোষীক শাস্তি দিয়া হ'ব, যাতে আগলৈ কেতিয়াও গাঁৱত বেয়া বস্তু প্ৰৱেশ কৰিব নোৱাৰে। আৰু আজি এই সভাত উপস্থিত সকলো গাঁৱৰ ৰাইজৰ সন্মুখত যিকেইজন দোষী তেওঁলোকক কাণত ধৰি মাদক দ্ৰব্য ব্যৱহাৰ নকৰোঁ বুলি ক্ষমা খুজিব লাগিব। ঐ কাটে দ সকলোকে কৈছোঁ মাদক দ্ৰব্য, ড্ৰাগছ আদি সেৱন নকৰিব। এইবোৰ বস্তু সেৱন কৰি নিজৰ পৰিয়াল আৰু জীৱনটো ধ্বংস নকৰিব। ইমানকে কৈ আজিলৈ সভা ভংগ দিলোঁ। ইয়াৰ বহুত তেল হৈছে, ইয়াৰ তেল খহাব লাগিব। কেলা ই আমাক বহুত বেয়া কেলাতে পেলালে। তাক নামাৰোঁ, তাক কষ্টহে দিম। এনেকুৱাকৈ তাক কষ্ট দিম, সি গোটেই জীৱন পস্তাব লাগিব। বজাৰৰ পৰা আহকগৈ, যাওক। মোনাটো দিয়া।
আপোনালোক? কোন আমি? তোৰ গিৰিয়েৰে ৰাইজৰ সন্মুখত আমাক কাণত ধৰাই লাজত পেলালে। বাবু, বাবু, মইনা, মাধুৰী, মাধুৰী, মাধুৰী। ঐ, কোনে মাৰিলে সিহঁতক? নকওঁ কিয়? কোনে মাৰিলে? ক, কোনে মাৰিলে? ক। বাবু, বাবু, মইনা, মইনা, মইনা। মাধুৰী, মাধুৰী, মাধুৰী। দুৰ্দান্তময় জীৱনৰ এটা অসহায় যাত্ৰা। এটা সময় আছিল সকলোৰে চিনাকি মোৰ পৰিচয়, আৰু আজি নিজৰে মাজতে যেন হেৰাই গলো। চিনাকি পথত অচিনাকি হৈ।